অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকে প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা লাভ কৰিছে, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। এতিয়া কিন্তু আপোনালোকে এই মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আপোনালোকে এই মাহত অৰুণোদয় আঁচনিৰ পইচা কিমান টকা লাভ কৰিব আৰু কিমান তাৰিখে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব, আজি কিন্তু অৰুণোদয় আঁচনিৰ ইম্পৰ্টেণ্ট আপডেট আহি গৈছে। দিয়া যিসকলে অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে লাভ কৰিছে, এতিয়া সেইসকলে কিমান টকা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব আৰু কোনসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব আৰু কোনসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব, সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে। জানিব পৰা গৈছে যে অৰুণোদয় 3.0 টকা 10 মে তাৰিখৰ পৰিৱৰ্তে কিন্তু 12 মে তাৰিখৰ পিছত দিয়া হ'ব। যিহেতু 10 তাৰিখ বা 12 তাৰিখ পাৰ হৈ গ'ল, এতিয়ালৈকে একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। সেইকাৰণে আজি আপোনাৰ কাৰণে ডাঙৰ আপডেট লৈ আহিছোঁ। এতিয়া কিন্তু আপোনালোকে মে' মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। এতিয়া কিন্তু আপোনালোকে এই মাহত অৰুণোদয় আঁচনিৰ পইচা 1250 টকা লাভ কৰিব। কথা হ'ল যে আপোনালোকৰ একাউণ্টত কিমান তাৰিখে অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব। যিহেতু আজি ডাঙৰ আপডেট আহি গৈছে, যদি আপোনালোকে প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে বা আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা লাভ কৰিছে, তেনেহ'লে আপোনালোকে এইবাৰ মে' মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। যিহেতু আজি অৰুণোদয় আঁচনিৰ কাৰণে ভাল খবৰ আহি গৈছে। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা লাভ কৰিছে, তেনেহ'লে আপোনালোকে আপোনাৰ বেংকৰ একাউণ্টটো আজি চেক কৰিব। আজিৰ পৰা কিন্তু অৰুণোদয় আঁচনিৰ পইচা সোমোৱা আৰম্ভ হৈ যাব। সেইকাৰণে যিসকলে অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে লাভ কৰি আছে, সেইসকলে আপোনালোকে আপোনাৰ বেংকৰ একাউণ্টটো আজি এবাৰ চেক কৰিব যে আপোনালোকৰ একাউণ্টত কিমান টকা সোমাইছে। আজিৰ পৰা কিন্তু অৰুণোদয় আঁচনিৰ পইচা সোমোৱা আৰম্ভ হৈ গ'ল 1250 টকা। এতিয়া যিহেতু এইবাৰ অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হ'ব, এতিয়া আপোনালোকে কোন মাহৰ পৰা ৩,০০০ টকা লাভ কৰিব। এতিয়া কিন্তু অৰুণোদয় আঁচনিৰ ৩,০০০ টকা সোমোৱাৰ অফিচিয়েলি আপডেট অহা নাই। তথাপিও কিন্তু আপোনালোকে অহা মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা ৩,০০০ টকা লাভ কৰিব পাৰে। যিহেতু এইবাৰ অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হ'ব, সেইকাৰণে যদি আপোনালোকে এই মাহত অৰুণোদয় আঁচনিৰ পইচা ৩,০০০ টকা লাভ নকৰে, তেনেহ'লে কিন্তু আপোনালোকে অহা মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা ৩,০০০ টকা লাভ কৰিব পাৰে। এতিয়া কিন্তু অৰুণোদয় আঁচনিৰ ৩,০০০ টকা সোমোৱাৰ অফিচিয়েলি আপডেট অহা নাই। আৰু যিসকলে অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে লাভ কৰিছে, এতিয়া কিন্তু সেইসকলে এই মাহত অৰুণোদয় আঁচনিৰ পইচা 1250 টকা লাভ কৰিব।